আজি আমাৰ খৈৰাবাৰী ব্লক কমিটি PPF দলৰ আণ্ডাৰত যিটো জইনিং চেৰেমনিয়েল প্ৰগ্ৰাম ইয়াত বিজেপি আৰু UPPLটো বেছি হয়, বাকী কংগ্ৰেছ UDF আৰু GSP এনেকুৱা দলৰ পৰা আছে। মেক্সিমাম বিজেপি আৰু UPPL মুঠতে 400+, UPPL 400+ আছে, বিজেপিও 400+ আছে। তো খুব ভাল প্ৰগ্ৰাম হৈছে। যোৱাকালিও আমাৰ ইয়াত কিবাত আছিলে, মৈদাইগুৰিত আছিল, তাতেও মানে খুব ভাল প্ৰগ্ৰাম হৈছে। এইবিলাক জইনিং প্ৰগ্ৰাম যিটো হৈ আছে খুব পজিটিভলি, মানে চাইনটো খুব ভাল BPF ফালে। আৰু 2024 যিটো নিৰ্বাচন হ'ব, আজিৰ দিনটো যদি চোৱা যায় তেতিয়াহ'লে আমি জিকাটো 100% দৰং আৰু ওদালগুৰি লোকসভাত। মুঠতে ওদালগুৰিত 6-7টা সমষ্টিৰ যিখিনি জইনিং চেৰেমনিয়েল হ'ল বিৰাট ভাল। মুঠতে বিজেপিৰো বহুত সোমাইছে, বিজেপি ছাপৰ্টাৰ আৰু UPPLৰ লিডাৰ আৰু ছাপৰ্টাৰ বহুত সোমাইছে। কথা সেইটোৱে নাই UPPLৰো সোমাইছে, লিডাৰো সোমাইছে, কৰ্মীসকলো সোমাইছে, বিজেপিৰো লিডাৰো সোমাইছে, কৰ্মীসকলো সোমাইছে। মুঠতে আৰু বহুত যোগাযোগ কৰি আছে বিজেপিৰ কেইজনমান লিডাৰে আৰু অতি সোনকালে আমাৰ দলত সোমাব। UPPLৰ কিছুমান লিডাৰো অতি সোনকালে আমাৰ দলত সোমাব। মুঠতে বেয়া নহয়, খুব ভাল। তাৰমানে প্ৰমোদ বড়ো চৰকাৰ ব্যৰ্থ হৈছে নেকি? প্ৰমোদ বড়ো একো কাম কৰা নাই, ব্যৰ্থ হৈছে। যাৰ ফলত আজি যোৱা ইলেকশ্যনত বিজেপি কৰা লিডাৰ কৰ্মীসকলে, UPPL কৰা লিডাৰ কৰ্মীসকলে মানে দল এৰি পেলাই আমাৰ দলত আহিছে। যে আমাৰ অভিযানটো হ'ল প্ৰমোদ বড়ো হাটাও BTC বাচাও। এই অভিযানৰ সকলো জাতি জনগোষ্ঠীৰ লগ লাগি আমাৰ দলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। এইটোৱেই চিম্বল। নাই, কোকৰাঝাৰতো PTC অফিচ খালী শূন্য, অকল চাকৰিয়ালসকল আছে, পাব্লিক নাযায়। কেলে মানে BTC অফিচত যায় কোনো স্কিমো নাপায়, কোনো EMক লগ নাপায়, কোনো MCLক লগ নাপায়, বা কোনোবা প্ৰমোদ বড়োক লগ নাপায়। ইয়াত যাই কি কৰিব? কোনো পাব্লিকে নাযায়। আগত ইমান ভিৰ আছিল এই BTC অফিচটো, আজিৰ দিনত শ্মশান নিচিনা হৈ গ'ল। তাৰমানে আজিৰ দিনত FC অফিচৰ পৰাহে ডাইৰেক্ট BTCটো চলাই আছে। FC অফিচৰ পৰাহে ডাইৰেক্ট BTCখন চলাই আছে। সেইকাৰণে BTC অফিচত যাই একো কাম নাই। এই BTC অফিচ খালী হোৱাটো, শ্মশান নিচিনা হোৱাটো কাৰণ এইটোৱেই দেই। থেংক ইউ। আমাৰ চৰকাৰটো 2025ত আহাটো খাটা। BPF চৰকাৰৰ যিখিনি কাম কৰা হৈছিলে সেইখিনি কাম প্ৰমোদ বড়োক গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে। প্ৰমোদ বড়োটো নতুন কাম কৰা নাই। আমাৰ দিনত যিখিনি আধৰুৱা কাম হৈ আছিলে সেইবিলাক চব কেঞ্চেল কৰিলে, সি কৰা নাই। মানুহটোৱে মানে কাম কৰাৰ ইচ্ছা নাই। মই কৈছোঁ না, BTCৰ পইচা সোমাইছে, এই পইচাটো BTC ৰাইজৰ কাৰণে কাম কৰিব লাগে। সি ভাবি আছে এই পইচাটো নিজৰ পকেটৰ বুলি ভাবে সি। সেইকাৰণে একো খৰচা কৰা নাই বা মিছইউজ কৰি আছে, ছাপ্লাই দি পেলাই কাম কৰি আছে। আৰু এনেকুৱা মাটিৰ পাট্টা দিয়া ক্ষেত্ৰতো এনেকুৱা মাটি যে পাট্টা দিব লাগে, তাৰমানে সি নিজৰ মাটিহে ভাবি আছে। মাটিৰ পাট্টা দিয়া মানে নিজৰ মাটিকে কোনোবা এজনক দিয়া নিচিনা লাগে। মানুহটোৱে এনেকুৱা মনোভাৱ, সেইকাৰণে একো হোৱা নাই BTCত, আৰু সি একো কৰিবও নোৱাৰে আৰু কৰিব ইচ্ছাও নাই। বাছ জিৰ'। BPF চৰকাৰৰ দিনত বিভিন্ন অফিচ কাছাৰী নিৰ্মাণ কৰা হৈছিলে, কিন্তু সেই অফিচ কাছাৰী সংবাদ মাধ্যমত প্ৰচাৰ হৈছে যে প্ৰমোদ বড়োক গ্ৰহণ কৰা নাই বুলি। প্ৰমোদ বড়োৱে সেইটো লাজ লাগিব কথা না। সি মানে লাজ লাগি আছে। আমি বনোৱা অফিচত কেনেকৈ অফিচ কৰিম, কেনেকৈ কাম কৰিম। মুঠতে জিৰ' তাৰ দেই।